পি নামৰ লোকসকল অধিক দয়ালু স্বভাৱৰ হয়। পি নামৰ লোকৰ প্ৰেমৰ ওপৰত বেছি ভৰসা থকা দেখা নাযায়, কিন্তু এওঁলোকে যাক এবাৰ ভাল পায় অন্তৰৰ পৰা ভাল পায়। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত মই পি নামৰ লোকসকল প্ৰেমত কেনেকুৱা তাক আলোচনা কৰিম। যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে লাভ কৰে। এতিয়া আহক সময় নষ্ট নকৰি আমি কথা পাতোঁ পি নামৰ লোকসকল প্ৰেমত কেনেকুৱা। যদি আপোনাৰ নাম পি আখৰেৰে যায় তেতিয়াহ'লে আপুনি প্ৰেমক সিমান বিশ্বাস নকৰে, আৰু যদিও আপুনি প্ৰেমত পৰে বিভিন্ন কাজিয়া আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হয়, কিন্তু শেষত আপোনালোকে সঁচা ভালপোৱা পাবলৈ সক্ষম হয়। পি নামৰ লোকসকল অন্তৰৰ পৰা বহুত ভাল হয়, কিন্তু বহু ক্ষেত্ৰত এওঁলোকে প্ৰেমত বিশ্বাসঘাতকতাৰ সন্মুখীন হয়, যাৰ ফলত এওঁলোক ভাগি পৰা দেখা যায়। আৰু ইয়াৰ পৰা ৰিকভাৰী হওঁতে এওঁলোকক যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু যদি আপোনাৰ ক্ষেত্ৰত এনেকুৱা হয়, ভাবিব লাগে যে ভুল কাৰ। যদি আপোনাৰ ভুল নাই তেনেহ'লে সন্মুখৰ ফালে চাই আপুনি আগবাঢ়ি যাওক, দেখিব আপোনাৰ জীৱন আৰু অধিক সুন্দৰ হ'ব। পি নামৰ লোকসকলৰ আৰু এটা কথা হ'ল তেওঁলোক পঢ়া শুনাত বহুত ভাল আৰু কষ্ট কৰিব পাৰে, যাৰ কাৰণে তেওঁলোকে প্ৰেমৰ নামত অধিক সময় দিব নোৱাৰে, যাৰ কাৰণে কেতিয়াবা তেওঁলোকৰ ভালপোৱা অন্য এজনলৈ গুচি যায়। কিন্তু আপুনি প্ৰেমৰ লগতে পঢ়া শুনা কৰাটো সমানে ধ্যান দিব লাগে। পি নামৰ লোকসকল অধিক স্মাৰ্ট হয়, সেইকাৰণে এওঁলোকে সহজে প্ৰেমৰ জালত নপৰে, আৰু পি নামৰ লোকসকলে ভালকৈ ক'ব পাৰে যে কোনোবাই তেওঁলোকক সঁচাকৈ ভাল পায়নে মিছাতে, কিন্তু এইবোৰৰ মাজতো তেওঁলোক অধিকাংশই প্ৰেমত বিশ্বাসঘাতকতাৰ সন্মুখীন হয়। পি নামৰ লোকসকলে ঘূৰি ফুৰি খুবেই ভাল পায়, এওঁলোকে সমাজত অধিক মান সন্মানো লাভ কৰে। পি নামৰ লোকসকলে প্ৰেমত আনলাকি যদিও এওঁলোকৰ লাভ লাইফ যথেষ্ট ইণ্টাৰেষ্টিং হয়। পি নামৰ লোকসকল হৃদয়ৰ পৰা খোলা হয়, এওঁলোকে প্ৰায়ে এনেকৈ চিন্তা কৰে যে তেওঁৰ কাৰণে যাতে আনে দুখ নাপায়, লগতে এওঁলোকে প্ৰেমৰ কাৰণে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত থাকে। পি নামৰ লোকসকল অধিক দয়ালু আৰু এট্ৰাক্টিভ হয়। পি নামৰ লোকসকলৰ নিজৰ পাৰ্টনাৰৰ লগত প্ৰায়ে সৰু সৰু কথাত কাজিয়া পেচাল লাগি থাকে, যদিও শেষত এওঁলোকে এইবোৰ স্মাৰ্টলি হেণ্ডেল কৰে। শেষত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।